নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ টেট পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অসমীয়া বিষয়টোৰ কিছুমান মহত্বপূৰ্ণ প্ৰশ্ন আৰু লগতে উত্তৰো লৈ আহিছোঁ। আহকচোন চাওঁ, ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন হৈছে 2 নম্বৰ, প্ৰিয়তমাৰ চিঠি কবিতাটিৰ ৰচক কোন? এইটো আমি প্ৰায়ে চাগে সৰুতে পাই আহিছোঁ, প্ৰিয়তমাৰ চিঠি কবিতাখন ক্লাছ 9-8ত। গতিকে এইটো মনত ৰাখিব। প্ৰিয়তমাৰ চিঠি কবিতাটিৰ ৰচক হ'ল হেমচন্দ্ৰ গোস্বামী। আমাৰ আগৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন? প্ৰথম অসমীয়া চুটি গল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ চুটি গল্পৰ আৰম্ভণি কৰিছিল। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল বন কুঁৱৰী। নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? প্ৰথম অসমীয়া চুটি গল্প হ'ল খেউতী। ইয়াতে এটা প্ৰশ্নৰ উত্তৰত ক'ব বিচাৰিছোঁ। চুটি গল্প যি হ'ল সেইটো আকস্মিকতাভাৱে আৰম্ভ হয় আৰু আকস্মিকতাভাৱেই শেষ হৈ যায়। এইটো মানে চুটি গল্পৰ বৈশিষ্ট্য হিচাপেও আহিব পাৰে, চুটি গল্পৰ বৈশিষ্ট্য কি বুলি। গতিকে মই আপোনালোকক জনালোঁ এইটো। আহকচোন আগৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। শৰৎচন্দ্ৰ গোস্বামীৰ দুখন গল্প পুথিৰ নাম লিখা। শৰৎচন্দ্ৰ গোস্বামীৰ দুখন গল্প পুথি হ'ল গল্পাঞ্জলি আৰু মইনা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 7 নম্বৰ, জোনাকী কাকতখন কোন চনত ক'ৰ পৰা প্ৰকাশ হয়? জোনাকী কাকতখন 1889 চনত কলিকতাৰ পৰা প্ৰকাশ হৈছিল। মনত ৰাখিব। 8 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মালিতা নামৰ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ ৰচক হ'ল হিতেশ্বৰ বৰুৱা। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন হৈছে, কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল? এইটো মনত ৰাখিব, কীৰ্তিনাথ হাজৰিকাই। 10 নম্বৰ কুৱেশ্যন হৈছে, বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? এইটো দেখাত এনেকা মহিলা মানুহৰ নাম এনেকা লাগিছে, গতিকে তাৰ ভিতৰত আপোনালোকৰ 4টা অপশ্যন দিয়া হ'ব। যদি মহিলা মানুহৰ নামো লিখা থাকে তেনেকৈ ৰীতা চৌধুৰী, বিৰিঞ্চি কুমাৰ বৰুৱা, নলিনীবালা দেৱী। গতিকে আপোনালোকে ভুল নকৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। তেওঁ এজন পুৰুষ হয়, কিন্তু এওঁক বীণা বৰুৱা বুলি কোৱা হয়। আমাৰ আগৰ প্ৰশ্নটো হৈছে, প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, গতিকে আপোনালোকে মনত ৰাখিব, ভানুমতী হৈছে প্ৰথম আধুনিক যুগৰ উপন্যাস। আমাৰ দ্বিতীয় কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মহাৰথী উপন্যাসখনৰ আধাৰ গ্ৰন্থ কি? মহাৰথী উপন্যাসৰ আধাৰ গ্ৰন্থ হ'ল মহাভাৰত। মনত ৰাখিব। আমাৰ আগৰ কুৱেশ্যনটো হৈছে, অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল ৰজনীকান্ত বৰদলৈ। এইটো অলপ বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, কিয়নো উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় এইটো নিশ্চয়ভাৱে মোৰ মতে আহিবই কুৱেশ্যন। গতিকে এইটো ভালদৰে মনত ৰাখিব, ৰজনীকান্ত বৰদলৈ। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰামনৱমী নাটকখন কোনে লিখিছিল? ৰামনৱমী নাটকখন লিখিছিল গুণাভিৰাম বৰুৱাদেৱে। মনত ৰাখিব। আমাৰ আগৰ কুৱেশ্যনটো হৈছে, যাত্ৰীকৰ যাত্ৰাৰ মূল লেখক কোন? যাত্ৰীকৰ যাত্ৰাৰ মূল লেখক হ'ল জন বনিয়ন। গতিকে এইখিনি আছিলে মোৰ আজিৰ কালেকশ্যন, 15টা প্ৰশ্ন। গতিকে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মাজতে কিবা ভুল হৈ যায় তেনেহ'লে ক্ষমা কৰিব। মোৰ মতেতো ভুল হোৱা নাই, কিন্তু তথাপিও কেতিয়াবা হ'ব পাৰে। গতিকে ময়ো এজন ইউটিউবাৰ, আপোনালোকে মোৰ ইনস্পিৰেশ্যন দিলে ভাল হ'ব। থেংক ইউ ছ' মাছ।